Hey guys, কি খবৰ পুনৰ স্বাগতম জনাইছো আমাৰ এটা ভিডিঅ'ৰ মাজলে। তো মানে গাইস আজি অকমান ওলাই গৈ আছো ফুৰিবলে। তো লগত মিনময় মানে বৱাৰেও তো ইনে অকমান ঘৰতনো কিমান সময় থাকিব অকমান ওলাই মেলি যাব লাগে ফুৰিব লাগে। গতিকে গৈ আছো তো বলক আৰু ভিডিঅ'টো অকমান চাওক এনজয় কৰক। সোমাই থাকি ভাল নালাগে ন ঘৰত। এতিয়া স্কুলত আৰু প্ৰেছাৰ পঢ়া শুনা হে বাইদেউ একদম ক'বই নালাগে আৰু স্কুলতে সোমাওঁতে পঢ়া কিন্তু আমি কি কৰো নপঢ়ো সেইটোৱে আৰু তো ব'লক আৰু তেতিয়াহ'লে আৰু গাইজ এফালে নাজাৰা চেক কৰক আৰু ৰাস্তা চেক কৰক গাইজ এফালে পুৰা বেলিৰ লগতে মানে এফালে ৰাস্তা কি ক'ব আৰু গাইজ তো ব'লক সেয়া একদম পুৰা ভাল লাগিছে এফালে মিনময় চকুত কিবা সোমালে ৰখি ল তো সেয়া থাকেই আৰু তো এইফালে চাওক না গাইজ কি মজা লাগিছে ৱাও এইটো মানে মাথাউৰি এইটো ৰাস্তা মথাউৰি কাষে ধুনীয়া ৰাস্তা পিছফালে সেয়া তো সেয়া চুলি খোপা গোটেই কিবা বতাহত মানে আৰু সেয়া উপায় নাই ওলাইছেনে বাইদেউ ওলালে कहाँ गया उसे ढूंढो থাকি এইফালে মিনময় ভাগৰ ওলালে মানে পুকটো চকু পা আৰু overseas by the boatload. You wanna ride my wave? That's a no-go. Senoritas going loco. Make it bounce like a pogo. All my haters see rojo. They big mad cause they coming up short like Frodo. Activate the beast mode. I keep it hot, give your brain a heat stroke. You ain't a big shot, you some basic B-roll. The world is mine, like my name's Pacino. Hey, it's Nico. I guess I'm back. Catch me in the fast lane on the right track. And my shorty is a 10 like a dime bag. Got me feeling like a milli. আৰু এনেকৈ আহি মানে আমি যিখন দলং এনে অকমান ফুৰিবলৈ আহিছিলোঁ সেইখন দলং পালোহি আৰু চাওকচোন চাৰিওফালে পৰিৱেশটো কি যে মজা লাগিছে আৰু মানে গাইজ কি হৈছে নাজানো মোৰ ফোনটো আজি মানে কিবা কেমেৰাটো মাজে মাজে ব্লাৰ হৈ দিছে গতিকে বেয়া চেয়া নাপাব আৰু চাওক আৰু এনেকৈ ভিডিঅ'টো অকমান এনজয় কৰক এইফালে বেলিটো অকমানকৈ ওলাইছে মানে আমাৰ সূৰ্য বৰ্তা তো সেয়ে আৰু অকমান ওলাই মেলি আহিছোঁ চাওক আৰু ভিডিঅ'টো গাইজ ফাইনেলি আহি পালোহি দিয়ক এইফালে পানী চক নদী কিমান ধুনীয়া ভিউ ঐ ভিউটো ভাল লাগিছে না আহা কি শান্তি একদম নিজান হৈ দিছো গাইছ একো নকওঁ এবাৰ এনেই চাওকচোন বাৰু গোটেই ৰাউণ্ডটো কি ধুনীয়া লাগিছে তো গাইছ আগতেও আহিছিলো ইয়ালে মানে মিনি ব্লগ এটা আছিলে হলেও ঘৰতনো কিমান থাকিব একদম ধুনীয়া জেগালে কেতিয়াবা ওলাই যাব লাগে মনটো ভাল লাগে তো সেইকাৰণে অকমান ওলাই আহিলো তো সেয়াই আৰু মানে ভিউটো দেখি একদম মনটো কিবা শান্তি লাগি গৈছে পুৰা শান্তি লাগি গৈছে এইফালে দুই এখন গাড়ী মাজে মাজে আহি থাকে তেনেকে গাড়ী গো নাই একদম মজা লাগিছে আৰু এইফালে পাহাৰ কেইখনৰ সৈতে ভিউটো যে লাগিছে গাইছ মানে কি ক'ম আৰু তো সেয়াই আৰু এনে অকমান ওলাই আহিলো জাষ্ট নৰ্মেল এটা ভিডিঅ' বনাইছো সেয়াই দিয়ক মজা লাগিছে তো গাইছ এনেকে অকমান ফটো চটো মাৰি পেলাই এইখিনিতে অকমান এনেই ৰৈছো আৰু ভাল লাগিছে ৰৈ পেলাই অকমান ওলাই আহিছো কি মজা হাৱা না এই হাৱা মানে ক'ব নালাগে একদম মিহি মিহিকে হাৱা এইফালে নদী মানে কৈছোৱে যিহেতু নদী যদি আছে বুলি হ'লেও মানে কৈ থাকিলে আমনি নলগা মানে চাই থাকিলে আমনি নলগা হয় নাই আহিলে গম পাব তো সেয়াই আৰু অকমান মানে তো ভাল লাগিছে ইয়াতে ফটো চটো কৰিব মাৰিছো তাৰপিছত মানে ইনষ্টাগ্ৰামত পষ্ট কৰিম চাব ইনষ্টাগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাৰপিছত তাতে গৈ পেলাই চাব আৰু ফটোকপি লাইক কৰিব এটা ফ'ল' কৰি দিব তো ভিডিঅ'টো এতিয়া এটা লাইক কৰি দিয়ক মানে ভিডিঅ' এইটো দেখিছা নাই এইটো যে এইটো ওলাই যে আছে এইটো খালী খালী লাগি আছে এইটো টিপি পেলাই মানে অকমান ভিডিঅ'টো কৰি দিয়ক মানে লাইকটো কৰি দিয়ক ভাল লাগিব পুৰত হৈ যাব সেইটো নে কি তো সেয়া তো অফ কেমেৰাত মানে মিনিমাম কথা এটা কৈছিলে তাকে এতিয়া কি কৈছিলা বাইদেউ কৈ দিয়া কি কৈছিলো এইটো কথা কি কৈছিলা আগফালে মানে প্ৰাকৃতিক দৃশ্য থকা মানে ছবি এখন আগফালে ছবি এখন থকা নিচিনা লাগিছে বুলি কৈছে মানে কথাটো কিন্তু হয় আকৌ দেই চাওকচোন গাইছ এনেকে চাওক এনে যেনিবা দলংখন নাই বুলি ধৰি লওক এইফালে এতিয়া চাওকচোন এখন ছবি ন আগি থোৱা এখন ছবি সেয়া মানে ইয়াকে কয় কি প্ৰকৃতিৰ সৌন্দৰ্য বুলি কয় এইফালে দুটামান এনেকুৱা ৰিলচ বনাইছে একেবাৰে এনেকে চলাইছে স্কুটি বেয়া পকাইছে ভুংকে গৈ তাত ৰৈকে আকৌ ঘূৰি আহে আকৌ ৰিল বনাই তাকে মানে নমুনা কেইটা চাই আছো এফালে আৰু একদম পুৰা এইকেইজন এইখিনিত আছে মানে মই যে কেমেৰাটো কিবা এটা হৈছে মানে কি হৈছে জানো মানে ব্লাৰ হৈ গুচি গৈছে মাজে মাজে
গম পাইছে নে গাইছ চব নাই চাগে মানে একদম পুৰা সেইফালে চেক কৰক গাইছ মানে আহিলে আপোনালোকে ফটো মাৰিবহে পাৰিব গোটেই মানুহ দেখিব নে ফটো মাৰ প্ৰথম মানুহটো বাদ দিয়া সেই মানুহজন চোৱাচোন বাসুদেউ বুঢ়াজনে মাৰিব নাই একো নাই সেইটো এটা চখ বাৰু এইটো এটা চখ মাৰিছে ভাল কৰিছে ভাল লাগিছে তই আগলৈ কলৈ যায়গে জানো যোৱা নি এপাক পাৰি যাব বলক চাই আহোঁগে এপাক ন বেছি বলক। দূৰ নাযাওঁ অকমান বলক গাইছ ঘূৰি দিওঁ এইবোৰ ক'ত ওলাইছো ঠিক নাই এইবোৰ ভয়হে লাগিছে সঁচাকে এই চব কেমেৰাটো ব্লাৰ হৈ গুচি গৈছে চোন ভয়ে লাগিছে গাইছ জলকীয়া কৈছো ততে দোকান ইফালে চাইছো দোকান সিফালে চাইছো দোকান দোকানৰ লগতে ছোৱালী সংখ্যা বহুত মানে ইফালে ছোৱালীজনী দেখি ইফালে মূৰটো ঘূৰাই দিব সিফালে দুজনী ওলাব সেইবোৰে আৰু উপায় নাই বলো চকু মুদি যাব লাগিব এতিয়া গাইছ মানে আকৌ ঘূৰিছো দেখিছেনে মানে ব্ৰেইনটোত একোৱে নাই ইফালে গোটেই ছোৱালী সিফালে ছোৱালী নাচাওঁ বুলি মানে আঁতৰি গুচি আহোঁতে নে সেইখন হ'লগে এতিয়া চিপছ আনিবলৈকে পাহৰিলো আকৌ চিপছ আনিবলৈ ঘূৰি আহিছো এতিয়া মানে চিপছ আনোগে আকৌ চালা খাই দিছে বে কি খাওঁ চাওঁ যি পাওঁ তাকে খাওঁ দোকান কেইখন দেখি এটা লগা নাই যে ভাল মানে ফ্ৰিজ চিজ নাই সেয়া চিপছকে আনি পেলাই খাওঁ ভাল লাগিব সেয়াই দিয়ক গাইছ মানে দোকানখনৰ ফ্ৰিজ থকা আশা প্ৰায় নাছিলেই হ'লেও ফ্ৰিজ আছে কিন্তু মানে একদম ফ্ৰিজ এনেকুৱাই আছে মানে বৰফ হৈ গ'লগে পুৰা বৰফ কিন্তু কোকোকলা বিচাৰিছিলো স্প্ৰাইট বিচাৰিছিলো একোৱেই নাই ডাঙৰ ডাঙৰ বটল গোটেইকেইটা সৰু বটল আছে 20 টকীয়া না 25 টকীয়া সেইকেইটা নেখাওঁ সেইটো কাৰণে নানিলোৱে এইকেইটাকে লৈ আহিছো এতিয়া তো খাওঁ তো সেয়াই আৰু গাইছ মানে লিচি কিনি আনিলো কিন্তু ধপাত একোৱে নাই ভিতৰত গোটেই বৰফ এইটো পকেটত আছে সেইটো ভিতৰত গোটেই বৰফ মানে খাবলৈ নাই পানীয়ে নাই ধপাত পানী বটল লৈ আহিছিলে এইটো যে ধপাত এইটো ধপাত গ'ল মন্দিৰ কৈছে দেখোন তুমিহে কোৱা নাই জুলাই তুমি আকৌ মন্দিৰ ধপাত সঁচাকে ধপাত হ'ল একোৱে নাই গোটেই বৰফ উপায় নাই সেয়াই আৰু ইফালে বৰাদেউ এইফালে ভিডিঅ' বনাবলৈ লাগি থাকোঁতে থাকিছে খাবলৈ থাকি গৈছে খাই লওক আগতে খাই বৰ ভকতি দম দেখাইছে নেকি ঐ দম দেখাইছ নি ল'ৰা তহঁতৰ দম দেখাইছ নি তহঁতৰ দম দেখাইছ নি টাইম দিম আকৌ মই আপোনালোকে খাই লওক ইয়াৰ লওক খাওক কি দিছে মোৰ ফালৰ পৰা দুডাল দিয়া ক'ত দিম ইয়াতে দিয়া এডালকে খাওক খাই লওক কিন্তু এইটোৱে দুখৰ কথা হ'ল আৰু গাইছ মানে প্ৰায় 15 মিনিটমান হ'ল এইটো মানে পানী হোৱাহিয়ে নাই এফালে বহাদেউ চেপেটাকৈ হাতত থৈ দিছে আৰু এতিয়া ময়ো এনেকৈ চেপেটাকৈ হাতত থৈ দিছোঁ আৰু এইফালে আমি চিপছ খোৱা পেকেটকেইটা মানে হেলমেটৰ ভিতৰত এনেকৈ ভৰাই লৈছোঁ কাৰণ য'তে ত'তে পেলালে ভাল নহয় আৰু এইফালে চাওকচোন সেই পানী বটলটোকে চাওক এতিয়া দেখিছে সেই পানী বটলটো সেইটো তাত এতিয়া পেলাই থৈছে সেইটো বেয়া কথা সেইটো কাৰণে আমি ইয়াত বেগতে লৈ লৈছোঁ মানে হেলমেটতে লৈ লৈছোঁ তথাপিতো পানী হোৱা নাই ইয়াত নেপেলাওঁ বুলিয়ে থৈ দিছোঁ আৰু মানে ইয়াত যেনে তেনে লৈ পেলাই সেই কৰিবগৈ লাগিব ক'ৰবাত পেলাবগৈ লাগিব এইটো খা খোৱাৰ একোৱেই নাইকিয়া হ'ল তো গাইছ মানে এতিয়া ফাইনেলি যাবলৈ ওলাইছোঁ তো আহিলোঁ বহুত এনজয় কৰিলোঁ মানে এনজয় মানে কি ভাল লাগিলে কেতিয়াবা এনেকৈ অকণমান ওলাই আহিব লাগে তো আপোনালোকো যদি ওচৰে পাজৰে এনেকৈ অকণমান নিজান জেগা আছে ওলাই যাব ভাল লাগিব মনটো তো আহিছিলোঁ 3টা বজাতে আৰু এতিয়া টাইম হৈ গ'ল প্ৰায় 4:40 হ'ব হ'ল তো সেয়া 3টা এতিয়া 1.5 ঘণ্টা বেছি হ'ল তো যাওঁ এতিয়া ঘৰলৈ যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলখন টিপি অল কৰিব তো আজিলৈ ইমান আছিলে হাই থাকক পজিটিভ থাকক বাই বাই জয় এখন গাইছ মানে অফ কেমেৰা খেলি মেলি অফ কেমেৰাত মানে মিনিমাম কথা এটা কৈছিলে তাকে এতিয়া কি কৈছিলা বাইদেউ কৈ দিয়া কি কৈছিলো